हे दोस्तों, वेलकम टू माय यूट्यूब चैनल हिप्सूट्स ब्लॉग्स। तो আমি আহি ফাইনালি এই কেৰালা আহি পাইছোঁ। ইয়াতে কেৰালা ষ্টেচনত আছোঁ বৰ্তমান। টোপনিৰ পৰা উঠি মানে অলপ বেয়া লাগি আছে। আমি এই ট্ৰেইনত আহিছোঁ না? হয় হয়, এইটো ট্ৰেইনত আহিছোঁ। এইখন এতিয়া গুচি যাই আছে চাওক। তো এতিয়া আমাক নিবলৈ আহি আছে মোৰ মানে কাকা আছে, মোৰ কাকা ইয়াতে থাকে। কাকাই নিবলৈ আহি আছে। কিবা এটা কোৱা। কম নিশ্চয় কম। ফাইনেলি আমি পালোঁ এই কেৰালা। এতিয়া কাকাৰ ৰুমত যাম। নিবলৈ আহি আছে। ভিডিঅ'টো আপোনালোকে চাই থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ। এতিয়া যাই আছোঁ। এই ইয়াতে বহি আছে চব। এয়া আমাৰ কাকা হয়। তো খবৰ ভাল ন? ভালেই গোলাঘাট কৰি আছে। তাৰমানে বহুত দূৰৰ পৰা আহিছোঁ আমি। একেৰাহে আমি 3 দিন মানে ট্ৰেইনতে আছিলোঁ। এতিয়া মানে গাখন একেবাৰে ইমান বেয়া লাগি আছে, মানে ক'ব পৰা অৱস্থাত নাই আৰু। যাই পেলাই গা পা ধুব লাগিব। বলক ৰুমত যাওঁ। চিনি পোৱা নাই। নামটো কি? গাঁৱৰ পৰা আহিছে নেকি? গাঁৱতে আহিছে 1 বছৰ হ'ল আৰু এইফালেদি ঠিক আছে, আপোনালোকে ভিডিঅ'টো মানে চাই থাকক। হয় 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 হয়, এই ইয়াতে থালেশ্বৰী মিউনিচিপালিটি বহুত ভাল লাগিছে। কেৰালাৰ একদম চিটিৰ ভিতৰত হয় না? হোটেলৰ পৰা চব্জি কিবা এটা লৈ যাওঁ ইয়াৰ পৰা। তুমি কিবা এটা কোৱাচোন। মানে এতিয়া আহিলোঁ। फाइनली केरला पहुंच गया। मैंने 3-4 महीना पहले भी केरला आया था, लेकिन मेरा एग्ज़ाम था इसलिए मैंने घर वापस चला गया। लेकिन अभी आया, अभी 1.5-2 साल रहूँगा, फुल एंजॉय करूँगा, यही मेरे कहना था। और ये मालिका छोटा बच्चे है। आप कुछ बताइए ना। हिंदी थोड़ा मालूम है। हाँ, हिंदी थोड़ा मालूम है। वो मलयालम लैंग्वेज में कहता है ना। हाँ, हिंदी नहीं कह पाया। ठीक है, हो जाएगा। তো গাইছ, এতিয়া আমি টেক্সি ভাড়া কৰি ডাইৰেক্ট মানে টাউনত যাই আছোঁ, চিটিত। তাতে যাই পেলাই মানে কিবা এটা বস্তু কিনিব যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখাই আছোঁ কি কিনি। আমি মানে চেণ্ডেল কিনিবলৈ আহিছোঁ। মানে গৰমত একেবাৰে থাকিব পৰা নাই। আৰু আমাৰ মানে এই কেৰালাত ইমান গৰম, মানে মই কি ক'ম আৰু, বহুত গৰম একদম। ঘাম ওলাই যাই আছে চব। আমাৰ কি মানে ইণ্ডিয়াৰ ভিতৰত কেৰালা ৰাজ্যত আটাইতকৈ বেছি গৰম, আৰু শিক্ষিতৰ হাৰ ইয়াতে বহুত বেছি। তো এতিয়া মানে চেণ্ডেল কিনিবলৈ আহিছোঁ। ইয়াতে এইয়া দোকানত আহিছোঁ। মানে মালায়ালাম ভাষা ইয়াতে চলি আছে। মালায়ালাম ভাষা বেছি কয়, মই এইবিলাক ক'ব নোৱাৰোঁ। এইবাৰ নতুন আহিছোঁ, ফাৰ্ষ্ট আহিছোঁ। এইজন কাকা दुकानी है। ये केरला का मौसम क्या है? हाँ, अच्छा। और यहाँ पे ज़्यादा गर्मी है। हाँ, इसलिए आपको दुकान में मैंने चप्पल लेने के लिए आया हूँ। चप्पल का कितना रुपया है? चप्पल हाँ, जैसे 224 है। 224। बच्चे का नहीं, थोड़ा कम की नहीं चाहिए। कम से 200। हाँ, 200 रुपया। 200 रुपया। ठीक है, 200 रुपया मुझे मांगना है मेरा पास। ठीक है, मैंने ले लिया है। ইমান বেছি ক'ব নোৱাৰোঁ, মই অলপ চেষ্টা কৰোঁ। আৰু এখেতেতো মানে মালয়ালম ভাষা কৈ থাকে। हिंदी में तो बातें करना है। गर्मी। हाँ, गर्मी। वो मलयालम भाषा में क्या होगा? চুৰি होता है। এতিয়া আৰু একযোৰ জোতা ল'ব লাগে ইলিয়াছৰ কাৰণে। ভিতৰত আহিছোঁ।
ভাল হ'ব তই ল'বি নেকি হা ये कितना हाँ 690 हाँ हाँ एम आर पी लिखा है 699 लिखा हुआ है वो गांव में होता है हाँ 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 आपको बात मुझे समझ नहीं आ रहा है मलयालम भाषा आसामी आ रही है हिंदी आ रही है हाँ 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 हिंदी बात कहना ये कौन है गांव में हाँ ब्रदर है भाई है कौन पूछो कौन उधर नहीं उधर मैंने वीडियो वीडियो कर रहा हूँ यूट्यूब कर हाँ, ठीक है। यूट्यूब पर डाल देना ये तो लेडीज का है ना ये वाला लेडीज का बहुत মানে একদম গৰম লাগিছে হ'ব দে আজি ভিডিঅ'টো মানে ইমানলৈ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ৰ'ব আপোনালোকক মই ভাৰতৰ অন্যতম ৰাজ্য কেৰালা ইয়াৰ বিষয়ে দুআষাৰ কথা ক'ম যে ইয়াত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি আৰু ইয়াত মানে আমি দেখা পাইছোঁ যে নাৰিকল গছৰ বহুত তাৰমানে য'তে মতে মানে মই নাৰিকল গছ দেখা পাইছোঁ আৰু ইয়াতে নাৰিকল গছ কিহৰ কাৰণে বেছি যে চব্জি তব্জি যে বনায় সেই চব্জিটো নাৰিকলেৰে দি বনোৱা হয় সেইবাবে আমাৰ বেলেগ ৰাজ্যৰ মানুহে এই কেৰালাত আহি চব্জিটো বেছি মানে ভালকৈ খাব নোৱাৰে ইলিয়াছ কিবা এটা কোৱাচোন মানে মাৰ্কেটৰ বিষয়ে কেৰালাত ডাঙৰকৈ ক'ব লাগিব ডাঙৰকৈ দাম দিলোঁ মানে দামটো অলপ বেছি ছাৰ বেছি খুজিছে দাম দামবোৰ বেছি খুজি আছে দামবিলাক মানে আমাৰ আইডিয়াৰ লগত সেইবিলাক নপৰে আমাৰ অসমততো ইমান দাম নহয় না ইয়াতে ইমান দাম বঢ়াই দিছে জুচৰ দোকানত আহিছোঁ জুচটো খাই পেলাই ডাইৰেক্ট ৰুমত গুচি যাম ইয়াৰ বজাৰ চজাৰ কৰা চব শেষ হ'ল এতিয়া জুচটো মাৰ্কেটিং কৰিছে আৰু এই নতুন হয় নাই খাই চাই দিব জুচ খাই আছে মৰম লগা মানুহ হয় নাই নালাগে হ'ব এই এটাই খাব পৰা নাই